মই আছোঁ মতাপুং মাগুৰী বিলৰ মাছ ভাগত। বহুদিনৰ পাছত মতাপুং মাগুৰী বিললৈ আমি আহিছোঁ। বাঁহজানৰ অগ্নিকুণ্ডই ধ্বংস কৰা বিলখন পুনৰ জীৱন্ত হ'বলৈ আৰম্ভ কৰিছে এইদৰে। আমি নাৱত উঠি 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 গৈ আছোঁ এইদৰে। চাওক না বিলখনৰ সৌন্দৰ্য কিমান মনোমোহা। এনেকুৱা এখন মনোমোহা বিল যদি পৃথিৱীৰ পৰা নোহোৱা হৈ যায়, প্ৰকৃতিয়ে কি যে দুখ পাব। যি কি নহওক, এই ধ্বংস হ'ব খোজা বিলখন পুনৰ লাহে লাহে জীৱন্ত হ'বলৈ আৰম্ভ কৰিছে, সেইকাৰণে ভাল লাগিছে। বিলখন দেখাই থকাৰ মাজতে আপোনালোকক কথা এটা কওঁ দেই। 2020 চনটো এতিয়া যাবৰেই হ'ল। সকলোৱে কৈ আছে যে এই চনটো অভিশপ্ত, বেয়া আছিল, কিবা কিবিবোৰ কৈ আছিল। কৰোণা হ'ল, বাঘজান জুই জ্বলিল, কিবা কিবিবোৰ। আচলতে সঁচাকৈয়ে অভিশপ্ত বা বেয়া আছিল জানো এই চনটো? মই ক'ব খোজোঁ যে প্ৰকৃততে প্ৰকৃতিয়ে মানৱ সমাজক দিব খোজা এটা শিক্ষা বৰ্ষই আছিল। মানুহৰ অটপালিবোৰ ইমানেই বাঢ়ি গৈছে নহয়, প্ৰকৃতি মানে একেবাৰে খঙাল হৈ পৰিছে, ৰুষ্ট হৈ পৰিছে মানে। সেইকাৰণে প্ৰকৃতিয়েও মানুহক এটা শিক্ষা দিব খুজিছিল আচলতে। এজনী মাকক যেতিয়া নিজ সন্তানে দুষ্টামি যদি বেছি কৰে, তেতিয়া মাকে ধৰি শাস্তি দিয়ে যে, ঠিক তেনেকৈ প্ৰকৃতিয়েও মানুহৰ দুষ্টামি দেখি লোভ মোহবোৰ বেছিকৈ বাঢ়ি যোৱা দেখি শাস্তি দিব খুজিছিল আচলতে। কিন্তু আমিহে উপলব্ধি কৰিব পৰা নাই। যি কি নহওক, 2020 চনটো প্ৰকৃতিয়ে দিয়া এটা শিক্ষাবৰ্ষ বুলি কৈ আমি 2021 বৰ্ষটো সুখময় আৰু শান্তিময় কৰি গঢ়ি তুলিব নোৱাৰোঁনে? বাদ দিয়া, মোৰ ফটোৱা লেকচাৰবোৰ বেছি হৈছে নেকি? এতিয়া চাওক আপোনালোকে, ভেট ফুল, চৰাই। বাৰু চৰাই দেখাব নোৱাৰিম আজি আপোনালোকক, কাৰণ আমি দিনত আহিছোঁ। গধূলি আহিলে চৰাইবোৰ দেখা পাব আপোনালোকে। মোৰ লগত আছে ৰাহুল চুতীয়া, মোৰ বন্ধু। হাই। ৰাহুল, কিবা ক'ব? ভাল লাগিছে, বহুত ভাল লাগিছে। বহুত দিনৰ মূৰত আহিলোঁ মতাপুং মাগুৰী বিলত, আৰু আমি প্ৰায় সোমবাজত আছোঁ। হয়, আৰু ধুনীয়া পৰিৱেশ। এয়া আমাৰ ভেটফুল, আমি নাৱত আছোঁ। ধুনীয়া, আমি চৰাই চিৰিকটি দেখিছোঁ। ধুনীয়া পৰিৱেশ, সকলোৱে আহিব, ভাল লাগে। মাকুমৰ পৰা বেছি দূৰ নহয়, কিমানমান হ'ব? হ'ব 10 কিলোমিটাৰ। 10 কিলোমিটাৰমান হ'ব। খুব ধুনীয়া পৰিৱেশ, আৰু চৰাই চিৰিকটি, বনৰীয়া মহ, আৰু এইফালে ধুনীয়া ভেটফুল, ভাল লাগিছে। ইফালে আছে আমাৰ দাদা বিজু গোহাঁই। আৰু কিবা ক'ব? আৰু একো নাই, তোমালোকে কোৱা। এয়া হৈছে বিলখনৰ প্ৰাকৃতিক সৌন্দৰ্য। আপোনালোকে নাহিলে, হয়তো উপভোগ নকৰিলে আপোনালোকে নাজানিব বিলখন কিমান মনোমোহা, যিখন বিল ধ্বংস হ'বলৈ গৈ আছিল। উভতি যোৱাৰ প্ৰাক মুহূৰ্তত দুটা শাৰী ক'বলৈ চেষ্টা কৰিছোঁ। শেষত কোনোদিনেই উভতি নাহোঁ বুলি ভবা ঘৰমুখী চৰাইজাক পুনৰ উভতি আহিছে বিলখনলৈ। আৰু সেই সুখতেই পুনৰ হাঁহিবলৈ আৰম্ভ কৰিছে বিলখনে। আৰু হাঁহি থাকক সদায় এইদৰে আজীৱন। আৰু আপোনালোকক বিশেষ একো নকওঁ আৰু নেদেখুৱাওঁ। আজিলৈ সামৰিছোঁ। আপোনালোকক আগন্তুক নৱবৰ্ষৰ বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিলৈ তেন্তে সামৰিছোঁ। বাই বাই।